সপোনকে লৈ সপোনকে লৈ মোৰ কেঁচা জলকীয়াটো ইয়াত বহি বহি অকলে অকলে কি কৰি আছ? মই পকাই বিলাহী এনেই আছো এফালে তই পৰীক্ষা দিবলৈ যোৱা নাই নেকি? মই আকৌ তই পৰীক্ষা দিবলৈ গৈছ বুলিহে ভাবিছিলো। কিহৰ পৰীক্ষা আকৌ? মই দেখোন গমেই নাপাওঁ। কিয় চৰকাৰ যে নতুনকে ওলাইছে ২৬,০০০ পোষ্টত এপ্লাই কৰা নাছিলি নেকি? নাই কৰা নহয়, মই গমেই নাপাওঁ দেখোন। ক'ত গম পাবি? দিনৰ দিনটো ইনষ্টাগ্ৰামৰ ৰিলছ বনাই থাকোঁতে যায়। কঁকাল ভাঙি ভাঙি কি ডেন্স তাৰ। হ'ব তোৰ নিচিনা ৫টা ফলোৱাৰ লৈ বহি থাকে নহয়, 10টা মই 50টা ফলোৱাৰ লৈ বহি আছো। ৰিলছটো বনাবই লাগিব ন? ঠিক কথা কৈছো তই। গেলালৈ পৰীক্ষা দি আজি উভতি আহি পালেহি হ'বলা ঘৰ। গেলালৈও দিছে নেকি পৰীক্ষা? সি নকলেই দেখোন ৰে। গেলালৈও দিছে, তই আৰু মইহে থাকি গলো। মইতো বাৰু গমেই নাপাওঁ। তই গম পাই এপ্লাই নকৰিলি যে কিয়? মই এপ্লাই ৩৫০ টকা এফৰ্ড কৰিব নোৱাৰো, সেইকাৰণে এপ্লাই কৰা নাই। হ'ব দে বুজি পাইছো বুজি পালি ন? সেইটোৱে কথাটো। মাকা এডালো কম নহয় দেই। গেলালো ওলাইছে খোজটো খোজকে। দুইটাই ইয়াতে বহিয়ে আছো। গেলালো ৰচোন, তই যে ২৬,০০০ পোষ্টত যে এপ্লাই কৰিলি, পৰীক্ষা দি আহিলি, এটলিষ্ট আমাৰ দুটাক যে নকলি যে কাৰণটো কি? এটলিষ্ট কবতো পাৱ ন যে ২৬,০০০ পোষ্টত এপ্লাই হৈ আছে। আমিতো এপ্লাই কৰিব পাৰিলোহে। চাকৰিটো মানে তইহে ল'বি মানে অকলে অকলে, সেইটোকে বুজালি মানে তই ন? মই জলকীয়াক কৈছো তোক লগেই পোৱা নাই আকৌ। জলকীয়াকে সিদিনাখন পাইছো আকৌ, সেইদিনাখনেই কৈছো আকৌ তাক যে ২৬,০০০ পোষ্টত এপ্লাই কৰি আছে, কৰ যদি কৰিবি আকৌ। হয় দে জলকীয়া, তইতো মোক এবাৰ ক'ব পাৰিলি হয়। দুইটা সদায় সদায় লগ পায়ে থাকো দেখোন এইখিনিতে। হ'ব বুজি পালো। এইবিলাক বাদ দেচোন, পৰীক্ষাতনো কি আহিলো? কচোন পৰীক্ষা কেনেকুৱা হ'ল? পৰীক্ষাটো ইমান এটা বেয়াও হোৱা নাই, ইমান এটা ভালো হোৱা নাই। বেছি উন্নত মানো নহয়, বেছি নিম্ন মানো নহয়, আৰু মাজতে সোমাই আছো আৰু। তেতিয়াহ'লে চাকৰি কনফাৰ্ম আৰু দে। কুৱেশ্যন কি আহিছে কচোন? তেনেকে ইমান এটা মনত নাই, চব পাহৰিয়ে থাকিলো দেখোন। তইতো এইবাৰ প্ৰথমবাৰহে পৰীক্ষা দিছ, কেনেকুৱা পালি এক্সপিৰিয়েঞ্চটো অকণমান ক, আমিও জানো। এক্সপিৰিয়েঞ্চ মানেনো কি আৰু, কুৱেশ্যন বুকলেটখনত এটা ঘৰ কম আহিছে। পিছৰ পৰা মাষ্টৰনীজনীয়ে কৈ আছে এটা ঘৰ বনাই দিয়া। ময়ো পাই ধুনীয়াকৈ ঘৰ এটা আঁকি দিছো তাতে। পিছত আহিহে গম পাইছো যে সেইটো তেনেকে কৰিব নালাগিছিলে নহয়। সুধিছিলো, সৰুতে ক'লে ঘৰ এটা কম আছে, তোমালোকে ঘৰ এটা তাত বনাই দিয়া। সেইকাৰণে মই ধুনীয়াকৈ ঘৰ এটা আঁকি দিছো আকৌ তাতে। তাৰ ভিতৰত সংখ্যাটো লিখি দিব দিছে, তাৰ ভিতৰত সংখ্যাটো লিখি দিছো। তাৰপিছতে কৈছে এনেকে নকৰে, এখন ভুল হ'ল নহয়। আগবেলাখনতে ভুল হ'ল বাৰু, পিছবেলাখনত ঠিকেই হৈছিলে। ভাটিবেলাখনত প্ৰশ্ন কি আহিছেনো? ভাটিবেলা আগবেলা নাজানো আৰু, মুঠতে আহিছে আৰু কুৱেশ্যন এসোপামান। জিকে ভালে আহিছে। আমাৰ জুবিন দাৰ পৰা ধৰি একেবাৰে হুলুং গছ বট গছলৈকে আহিছে। যিহে অংক আহিছে কিনো কবি আৰু। ৰীতাই সোঁফালে গৈ বাওঁফালে ঘূৰি, বাওঁফালে গৈ সোঁফালে গৈ, দক্ষিণ ফালে উত্তৰ ফালে গোটেইখন ঘূৰাই পকাই আনি গোটেইখন মাথাটোৱে ঘূৰাই পেলালে। মজা। কিনো পেপাৰ কাটিছে নাজানো আৰু পাই। ৰীতাই 20 দিনৰ আগতে টিকেট কাটি 40 দিনৰ পিছত চিনেমা চাইছে। চিনেমাখন ৰিলিজ দিছে 60 দিনৰ পিছত। কিনো অংক আহিছে নাজানো আৰু পাই। চব অলুগুটি তলুগুটি কচুগুটি ঘাই যোনটো হাতত গুটি আছে সেইটো হাতত পাই হৈছে আৰু। আগতো জুবিনৰ প্ৰথম গান গোৱা কেছেটটোৰ নাম আহিছিল ন অনামিকা। অনামিকা বুলি কোৱাৰ লগে লগে মোক গান মুখেদি ওলাই গ'ল, চিঞৰি গাই দিলো। পিছত এক্সটাৰ্নেল আহি পেলাই মোক গুলিয়াই দিলে, গম পাইছ নে, পৰীক্ষা হলৰ পৰা। তাৰমানে চাকৰি নাপাওতো? নাই আশা নাই। ঠিকে আছে, বাচিলো তেন্তে পাই। নহ'লেতো চাকৰি হ'ল বুলি ঘৰত শুনিলে কৃষ্ণ নকৈছো আৰু, বাহনী লৈ যে মোক পঠাই দৌৰালেহেঁতেন পাই। ৰাতি ভাত পানী খাবলৈ নিদিলেহেঁতেন, মোবাইল চাগে ভাঙি পেলালেহেঁতেন। তোৰ কপালে নিদিলেহেঁতেন পিটন, মোক যে কৈছ। হয় দে মই পাহৰিয়ে গৈছিলো। দে কথাটোৱে মোক শুধল দে।
এতিয়া বুজিলিতো চাই চিতি সুধিবি আকৌ অকণমান গেলালো আৰু কিবা পোষ্ট ওলালে কবিচোন এপ্লাই কৰিব লাগিব ময়ো ওলালে গম পালে কম বাৰু দে তই বোলে আকৌ হেনো দুখীয়া ধূপৰ পোহৰত জোনাকী পৰুৱা পোহৰতহে পঢ় হেনো আগত এতিয়া কেনেকৈ পৰীক্ষা দিবি তই কিতাপেই নাই হেনো তোৰ মই কিবা সদায় সদায় দুখীয়া হৈ থাকিম নেকি ধনী হৈ যাওঁ মাজে মাজে মুকেশ আম্বানী আৰু গৌতম আদানীয়েও মোৰ পৰাহে টকা ধাৰলৈ নিয়ে তই গম পাৱ নে নাপাওঁ সেইটো কথা তই গমেই নাপাওঁ মাজে মাজে মই বিদুৰ ভাই নিচিনা হৈ যাওঁ একে ৰাতি ৰজা এডালে লেবেলে দিলে নে কি দিলেও জানো পাই মই দেখোন ধৰিবই নোৱাৰিলোঁ ই দেখোন ঘৰৰ ভিতৰহে সোমালগৈ আহিবনে নাহে বা আকৌ নাহে চাগে ব'ল যাওঁগৈ দুইটা যাওঁগৈ যিহে লেবেল দিলে আৰু পাই পেট ভৰিব